to Rupankrita's Alankrita's world. আৰু আজি নাচি কি আছ মই এটা বস্তু দেখিছোঁ মানে ব্লগাৰবিলাক বহুত এক্সাইটেড হৈ থাকে মানে আমি মানে একদম মৰি মৰি কৰি থাকোঁ বুজিছোঁ সেইকাৰণে মই বুজিছোঁ মানে আমিও বহুত এক্সাইটেড আছোঁ বিকজ আজি আমি এটা নতুন জেগালৈ গৈছোঁ আমাৰ প্ৰগ্ৰেম কৰিবলৈ ফৰ দ্য ফাৰ্ষ্ট টাইম আমি তিনচুকীয়া ইমানেই মানে আমি এক্সাইটমেণ্ট যে তিনচুকীয়ালৈ গৈ আছোঁ তিনচুকীয়া কাকপথাৰলৈ প্ৰথমবাৰ গৈ আছোঁ আৰু আমি তাৰ বাবে বহুত বেছি এক্সাইটেড হৈ আছোঁ আমি যেতিয়াই আমি যিদিনাখনে আমি গম পাইছিলোঁ আমি যাম সেইদিনাখনৰ পৰাই আচলতে এক্সাইটেড আৰু আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ ৰাতি 3:45 পৰা 3:45 মানে আজি 9 তাৰিখ আমি 8 তাৰিখৰ ৰাতি মানে 9 তাৰিখৰ পিছত 12টাৰ পাছত 8 তাৰিখৰ পিছত 12 বহুত কনফিউজ কৈ দিয়া কথাখিনি 8 তাৰিখৰ 12টাৰ পিছত 9 তাৰিখ হৈ যায় গতিকে আমি ৰাতি 8 তাৰিখে আমি 3টামান বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ 3টা নহয় 3:45 আৰু এতিয়া বাজি আছে 6:30 আৰু 6:30 আমি আহি পালোঁ কি পালোঁ এইখিনি জখলা বন্ধা জখলা বন্ধা আহি পালোঁ আৰু আমি এটা চাহ খাম লগত কোন কোন আছে দেখা আছে মানে মন যদি মুখখন ফুলাই আছে কিয় মুখখন কেলে ফুলাই আছা তুমি আৰু ইয়াতে এটা বস্তু কি নাম আপোনালোকৰ অঁ ক'ত থাকে আপোনালোক ক'ত থাকে সোণাপুৰ হা 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 ইয়াতে ক'ত আহিছে অঁ আচ্ছা ফুৰিব অঁ ৰাস চাবলৈ বঢ়িয়া ভাল লাগিল লগ পাই অঁ চিয়'ৰ ইয়াৰ চব বহুত ভাল লাগিল তেওঁলোকক লগ পাই তেওঁলোক মাজুলীৰ ৰাসলৈ আহিছে আৰু আমি তিনচুকীয়া ৰাসলৈ আহিছোঁ আৰু য়েছ সকলোলৈ ৰাস পূৰ্ণিমাৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ লগত কোন কোন আছে মই দেখাই আছোঁ এপিনে আছে মঞ্জুতি হাই কোৱা এপিনে আছে টিকলা ইমান চেনি খাব পোৱা নাই কাৰণে আৰু অকণমান মনটো বেয়া হয় নাই এপিনে আছে ৰূপম ভাঙিল নাই টোপনি ই গাড়ীত এনেকুৱা টোপনি মাৰিছে মানে ইয়াক উঠাই আছোঁ সি সাৰে নাপালে আৰু কিবা কথা সুধোঁ কিবা বেলেগ উত্তৰ দিয়ে আমি নগাঁও যেতিয়া পাইছোঁ ই কৈছে নলবাৰী পালোঁনে আৰু আমাৰ লগত আছে মা ক'ৰবাত গৈছোঁ এতিয়া আমি চাহ খাব আহিছোঁ অঁ ইয়াত আমি চাহ খাব সোমাইছোঁ আৰু লগত আছে আমাৰ অতুল যোনে আমাক চলাই আহিছে আমাৰ গাড়ী তোমাৰ ওপৰতে আৰু ভৰসা ভালকে খোৱা আৰু মা ক'ত গ'ল মা আহি গ'ল গভৰ্ণৰটো খাম তাই আমি কি লুচি নাখাওঁ নেকি মা এতিয়া নাখাওঁ মা অলপমান দেৰিকৈ খাম কিন্তু আকৌ ৰখিবৰ সময় নাই কেনেকুৱা এক্সাইটেড নে তিনচুকীয়ালৈ যাবলৈ বহুত এক্সাইটেড মই দেখাই নাই আগতে এই চান্সতে চাই লওঁ আৰু অঁ এইটোৱে চান্স আমাৰ সেইটো আচলতে ভাল হয় ন আমাৰ আমি মানে শ্ব' কৰোঁ লগতে আমি জেগাও চাওঁ আমি আচলতে আমাৰ প্লেন আছে যে আমি প্ৰগ্ৰেম কৰি পেলাই আমি অকণমান যদি এক্সপ্ল'ৰ কৰিব পাৰোঁ তিনচুকীয়া ডিব্ৰুগড় তেতিয়াহ'লে ভাল লাগিব গতিকে ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব আৰু বা ব্যস্ত হৈ গ'ল কোনে কি খাব কোনে কি নাখায় ইয়াতে কি খালোঁ আমি দেখাই আছোঁ এয়া পৰঠা নহয় নাই লুচি পুৰি ভালনে টিকলা কি খাবা চেনি অ'কে চ' পুনৰবাৰ আমি বহিছোঁ গাড়ীত আৰু পুনৰবাৰ আমাৰ যাত্ৰা আৰম্ভ হৈছে জখলা বন্ধাৰ পৰা তিনচুকীয়ালৈ ৰাইট চ' তোমালোকে লং জাৰ্ণি কৰি ভাল পোৱা নে নোপোৱা লং ডিষ্টেঞ্চ মানে বুজি পাইছাতো লং জাৰ্ণি কৰি ভাল পাওঁ বাট গা বেয়া নহ'লে হ'ল খালি সেইকাৰণে মই একো বেছি খোৱা নাই মানে চাহৰ লগত অকল মিঠাই এটা খাইছোঁ বাকী ইহঁতে পুৰি পুৰা মাৰিছে এওঁলোকে মা মই আৰু এই
খোৱা নাই মই খোৱা নাই আমি ভিডিঅ' আছে মই একো খোৱা নাই মঞ্জুতে 2 কাঁহী খাইছে সি দুই কাঁহী হেৰি খাইছে দেই লুচি পুৰি মিঠা চব খাইছে পৰঠাও খাইছে চব খাইছে এপিনেও খাইছে সেইকাৰণে এতিয়া ৰূপম চবে খাইছে নাই মই বিস্কিট খাইছোঁ বিস্কিট চাহ মই খালি চাহ অকল আমি তিনিজনে মানে বিস্কিট ৰঙা চাহ এনেকে খাইছোঁ লাড্ডু আৰু কালি ৰাতি শুৱাই নহ'ল আমাৰ কাৰোৱে ভালকে আৰু মঞ্জুতিয়ে চেনিও লগত খাইছে অ'কে এতিয়া অলপ কাজিয়া কৰি আছে কিবা পাৰ্চনেল ইছ্যু বাৰু যি কি নহওক মই কৈ আছিলোঁ যে আমি কালি ৰাতি মানে যোৱাকালি আমি কোনো শুৱাই নহ'ল আমাৰ আৰু বাকী তোমালোকে শুইছিলা নে ৰাতি মই 5 মিনিটছ মই হোৱা নাই 5 মিনিটছ নহয় তই 30 মিনিটছ মান শুইছ নাই হোৱা তই মোক ক'ত শুব দিছ বাৰ বাৰ দেখোন মই দেখোন গা ধুতেই দেখোন তই শুই আছ মই দেখোন 1.5 ঘণ্টামান গাই ধুইছোঁ তই তেতিয়ালৈ শুইছ আমি হোৱা নাই টোপনি বসিলোঁ মাও শুইছে মায়ে টোপনি অহা নাই দিয়া হয় প্ৰিয় টোপনি অহা নাই কিন্তু শুইছে আৰু এওঁলোকে খোৱা নাই আমাৰ ড্ৰাইভাৰ শুইছে নাই পাইলট নাই মই খোৱা নাই নাই মই গতিকে এতিয়া নুশুবা আৰু নাই নুশু অঁ একেবাৰে ৰাতি গতিকে বহুত হেক্টিক হ'ব গৈ আছে জাৰ্ণিটো বিকজ কালি আমি টোপনি নামাৰিলোঁ আৰু বহুত একচুৱেলি ডিষ্টেঞ্চটো বহুত লং হয় চ' তেনেকৈ মিলাবও অকণমান দিগদাৰ হৈ গ'ল চ' এতিয়া আপোনালোকে চাই থাকক ব্লগটো ৰাইট অ'কে চ' আমি আহি পালোঁ বুঢ়ী মাই মন্দিৰ আৰু আমি যেতিয়াই এইপিনে আহোঁ আমি সদায় ইয়াতে সেৱা লৈ যাওঁ আজিও আহিছোঁ এয়া ইফালে মা আৰু বিশ্বাস সকলোৱে লয় ন য়েছ মা মনজ্যোতি সেৱা লৈ আছে আমিও লওঁ কাৰণ আমি গা ধুই আহিছোঁ হেণ্ডছ প্ৰুফ মানে ৰাতি হ'লেও আমি গা ধুইছোঁ দেই গা ধুইছা নাই মই ধুইছোঁ গতিকে খালি ৰাস্তাটো ক্ৰছ কৰোঁতে ভয় লাগে দেই ইমান স্পীডত গাড়ী আহে কৰিম সেৱা লওঁ ৰ'বা গাড়ী বহুত আছে ইপিনে আহি থাকে এইপিনে ব্লগ এইপিনে ৰাস্তা ক্ৰছ এই ৰ ভয় লাগে দেই আৰু আমি দুজনী বহুত মানে উস্তাদ মন নকৰোঁ এইটো ব্লগ হৈ আছে কিয় ৰখি দিলে যে ইমান ভাল ৰখি দিছিলে আগত আহা গাড়ীবিলাক কাষত বহিব ঘৰ না এইটো সকলোৰে তেজ আছে গাত মঙহ আছে সকলোৰে প্ৰেম কিয় বিলাক জাতি ধৰ্মলৈ কাজিয়া কৰি থাকে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কি পাগলী বাড়িতে লাগছে মুরগির দরে চুলিকেইডাল উঠি আছে অলৰাইট চ' আমি এতিয়া পালোহি ডিব্ৰুগড় পাৰ হ'লোঁ বোলে কি পালোঁ এতিয়া এতিয়া আমি তিনিচুকীয়া মোহনবাৰী মানে মোহনবাৰী ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আৰু ইয়াতে আমি এতিয়া আমাৰ লাঞ্চ কৰিম ভোক লাগিছেনে লাগছে বহুত ভোক লাগিছে মোৰ পেটে চুহা হাতী চব দৌৰি আছে ভোক লাগিছে মনজ্যোতি ভোক লাগিছে টিকলা ভোক লাগিছে নাই ক'ত ছোৱালী
ই ছোৱালী বেলে আৰু মানে ভোক চোক মানে সিয়াৰ ভোকৰ লগত মতলব নাই, সি খালি ছোৱালী দেখিলে আহি যায় আৰু চেলফি মোৰ বোলাকে কিন্তু আপোনালোকে আমাৰ ফটো উঠাই দেই অ'কে চ' আমাৰ খানা আহি গ'ল ইফালে কি কি আছে এবাৰ কৈ দিছোঁ দাইল আছে মিক্স ভেজ আছে পেৰি পেৰি ফ্ৰেঞ্চ ফ্ৰাইজ আছে পাপৰ আছে চেলেড আছে এই ভুজি আছে পাপৰ আছে অ'কে চ' ইফালে ৰাইচ আছে আৰু আমি চবে চকু খানাত মানে চব পূৰা দিনটো পূৰা একো খোৱা নাই এতিয়াৰ পৰা চবেই খাব চাৰ্ভ কৰি আছে চ' আমি খাই লৈ পেলাই আপোনালোকক আৰু দেখাই আছোঁ গোটেই ব্লগটো চাই থাকক কোনে পাপৰ এটা দিব पापड़ के पीछे क्या है पापड़ के এণ্ড বহুত ফাষ্ট হা হা ইমান জল্দি দি দিছে মানে গম পাইছে আমাৰ বহুত ভাল লাগিছে ন এইটো কৰা লো নকৰিব ফোন অলৰাইট চ' আমি খালোঁ ইয়াতে পূৰা পেট ভৰাই বহুত ভাল আছিলে খানাটো আপোনালোকে আহিব নেক্সট টাইম যেতিয়া আমি এতিয়া ওলাই যাওঁ বাহিৰলৈ আমাৰ দেৰি হৈ গৈছে অলৰেডি বহুত বেছি ক'ত পাৰিম ইয়াতে পোহৰ হৈছে ইয়াতে পোহৰ হৈছে বহুত ধুনীয়া এইটো চাইডত থকাতকৈ অকণ সেইটো চাইডে যাবগৈ লাগিছিল আমার মোবাইল মার না দেব না আপনি কমেন্টটা দিব কমেণ্ট দিব এটা কমেন্টটা দিব আওয়াজ না চ' আপোনালোকে দেখিলে ইমান মৰম দিলে আমাক ছানফেচ আমি আৰু আহিম বেছি ভাল লাগিল ইমান মৰম দিছে আৰু লগতে খায়ো বহুত ভাল লাগিল ন বহুত টেষ্টি আছিল আৰু প্লিজ আপোনালোকেও যেতিয়া ইপিনে আহে নিশ্চয়কৈ আপোনালোকে ইয়াতে সোমাব আই এম চিয়'ৰ সকলোৱে ভাল পাব হয় চ' আমি এতিয়া যাওঁ কাকপথাৰলৈ আই মিন মেকআপ কৰিম ৰ তই বহুত দিগদাৰ দিয় জানানে মই কিবা ব্লগ কৰি আছোঁ চ' আমি এতিয়া মানে য'ত আমি মেকআপ কৰিম তালৈ যাম চ' তাৰ পৰা আপোনালোকক কণ্টিনিউ দেখাম আপোনালোকে কণ্টিনিউ চাই থাকক আমি এতিয়া আকৌ যাব আছে ইহঁতে মোক খঙত চাই আছে দেৰি হৈছে একচুৱেলি বহুত দেৰি হৈছে ক'ত ফটো উঠিবি গোটেই টিমটো উঠিব লাগিছে জানানে 1 hour later. Yes, আমি পাই গ'লো লাগিব কালি টোপনি মৰা নাই এতিয়া মানে একদম ইমানে গাটো বেয়া লাগিছে প্লাছ টোপনি লাগিছে মানে মই এতিয়া মানে ডাইৰেক্ট যাম ৰুমত গৈ ডাইৰেক্ট শুই দিম মানে এতিয়া কেইটা পাইছে 3:24 মানে আমি ভাত খাওঁতে আচলতে টাইমটো তাতে বহুত গ'ল ন কাৰণ বহুত লাহে লাহে খালোঁ আৰু অকণমান সেইটোৱে আৰু ভাত নাখালে এঘণ্টা আগত আহি পালোঁ হয় ঘণ্টা ৰাস্তা আছে ই টোপনিয়াই আছে এঘণ্টা ৰাস্তা আৰু আমি থাকিম হোটেল বেলেৰিনা এইখন হোটেল আজিৰ দিনটো থাকিম কালিতো গুচিয়ে যাম এতিয়া আৰু শ্ব' শেষ হোৱাৰ পাছত শ্ব' বা কেতিয়া শেষ হয় গতিকে ইমান সময় নাপাম চাগে কাৰণ আমাৰ শ্ব' যদি দেৰিকৈ শেষ হয় ভাত চাত খাই উঠি ৰাতিপুৱাই হ'ব চাগে তাৰপিছত আহি অকণমান ৰেষ্ট লৈ পেলাই কালি অকণমান ঘূৰিব মন আছে যদি পাৰোঁ অলপ ঘূৰিম কিন্তু এতিয়া শুম মই ছাল দিয়া নাই মই চকুটো মানে কি হৈছে জানা মই চশমাযোৰ কিয় পিন্ধিছোঁ চশমা পিন্ধা বাইদেউ পাগল বুলি ভাবিব নে মোৰতো পুৰা অৱস্থা নাই এইটো মই কেমেৰাটো মই দাঙিব পৰা নাই আৰু চশমা পিন্ধা বাইদেউ আমাৰ টিকলাৰ বিৰাট জোৰ আছে মই একো দেখা চেখা নাই মই কিয় চশমা পিন্ধিছোঁ জানা চকুটো মোৰ হোৱা নাই যে কালি গোটেই মানে তলত গুচি গৈছে অ'কে চ'
মঞ্জুতে অলৰেডি বুকিং কৰি ৰাখিছিলে অলৰেডি তেওঁ কৰি আছে অলৰাইট চ' আমি ৰুমত আহি পালোঁ মানে হোটেলৰ ৰুমটোত আহি পালোঁ এইটো আমাৰ ৰুম আমি তিনিজনে ইয়াত থাকিম মা মই ৰিকি এইখন আমাৰ বেড ইয়াতে তিনিজন আমি থাকিম আৰু থাকিম মানে খুব বেছি সময় নাপাওঁ শুবলৈ খুব বেছি দুঘণ্টা এটা পাম কাৰণ অলপ পিছত মেকআপ আৰ্টিষ্ট আহিব মেকআপ দিব আমাক আৰু তাৰপিছত মেকআপ আৰ্টিষ্ট ময়ূৰীবাই আমাক ঠিক কৰি দিছে চ' থেংক ইউ ময়ূৰীবা আমাক ইমান তুমি হেল্প কৰি দিছা মেকআপ আৰ্টিষ্ট আনিন্দিতা তাই আহিব আৰু আমাক সজাব সেইটোও দেখুৱাম আপোনালোকক কিন্তু আমি ভাবিছোঁ যে যিহেতু ইমান সময় জাৰ্ণি কৰি আহিছোঁ অকণমান ৰেষ্ট লৈ লওঁ অকণমান শুই লওঁ তাৰপাছত আপোনালোকে ব্লগটো কণ্টিনিউ চাই থাকিব বাট আমি অকণমান ৰেষ্ট লৈ লওঁ এতিয়া হেল্ল' গুড ইভিনিং চ' আমি আহিলোঁ আপোনালোকক দেখুৱাইছিলোঁ তাৰপাছত আমি অকণমান গা ধুই পেলাই ৰেষ্ট ল'লোঁ মানে আমি তিনিটাই শুলোঁ তাৰপাছত আমাৰ ৰুমলৈ মেকআপ আৰ্টিষ্ট আহিলে আনিন্দিতা বা কৈছিলোঁ আপোনালোকক আগতে মেকআপ দিব বুলি এয়া মোৰ মেকআপ হাফ ডান হৈ আছে এতিয়া ফুল কমপ্লিট হোৱা নাই ন আইলেছ চাইলেছ আছে কিন্তু আমি এতিয়া ইভিনিং চাহ খাবলৈ ৰৈ আছোঁ মানে চাহ আহি গ'ল চ' আমি ভাবিলোঁ যে যিহেতু অকণমান চাহ টোপনিৰ নিচাটো আছে যিহেতু ইমান লং জাৰ্ণি কৰি আহিছোঁ চ' ভাবিছোঁ যে অকণমান চাহটো খাই লৈ পেলাই আপোনালোকক ফুল লুকটো দেখাম মেকআপৰ এইফালে মায়ে চাহ বাকী আছে এইফালে আৰু এইফালে আছে আনিন্দিতা বা এয়া চাহ খাই আছে পকৰি খাই আছে মেকআপটো ধুনীয়া হৈছে আৰু এতিয়া কিন্তু এতিয়া কমপ্লিট হোৱা নাই আৰু আছে আৰু টোটেল লুকটো আপোনালোকক দেখুৱাম চাদৰ মেখেলা আছে এইফালে গোটেই যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকে ভালকৈ দেখিবলৈ পাব আৰু অলংকৃতা এইমাত্ৰ উঠিছে উঠি পেলাই নটংকি কৰি আছে মুখ চুখ ধোৱা নাই এনেকৈ ইফালৰ পৰা সিফাল ঘূৰি আছে আমি লেট হৈ গ'লে তাইক ব্লেম দিব পাৰিম আমি চবে চ' এয়া আমাৰ ফাইনেল লুক আজিৰ আমি একদম ৰঙা হৈ আহিছোঁ আৰু আমাক খুব সুন্দৰকৈ সজাই তুলিছে আজি ইফালে আনিন্দিতা বা আৰু থেংক ইউ ছ' মাছ ময়ূৰীবা তুমি ইমান ধুনীয়াকৈ আমাক ছাজেষ্ট কৰিলা হেল্প কৰি দিলা আমাৰ বাবে থেংক ইউ ছ' মাছ নহ'লে আজি এণ্ড যিসকল ইয়াৰে হয় তিনিচুকীয়াৰ তেওঁলোকে আনিন্দিতা বাক নিশ্চয়কৈ কণ্টেক্ট কৰক আৰু ইমান ধুনীয়া মেকআপ আপোনালোকে পাব পাৰে হয় থেংক ইউ ছ' মাছ এণ্ড লগ পাই বহুত ভাল লাগিল তোমালোককো ভাল আকৌ লগ পাম আমি নেক্সট কেতিয়াবা অ'কে চ' আমি এতিয়া শ্ব' কৰিবলৈ যাওঁ আপোনালোকে চাই থাকক ব্লগটো আৰু আমাক কেনেকুৱা লাগিছে কওক আৰু কোনজনীক বেছিকৈ ধুনীয়া লাগিছে সেইটো কমেণ্টত দিব তাই পলাল A few hours later. আজি আমাৰ অনুষ্ঠান আছিলে কাকপথাৰত আমি ভালকে ভিডিঅ' কৰিব নোৱাৰিলো কাৰণ আমি ভাল ব্লগাৰ নহয় আপোনালোকে গম পাইছে কিন্তু আমি বহুত ব্যস্ত হৈ আছিলো গান গোৱাত হয় নে আপোনালোকে দেখিছিলে আমি কমিটিৰ লগত আছো আপোনালোকে এতিয়া কওক আমাৰ অনুষ্ঠান কেনেকুৱা লাগে বহুত 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 ভাল লাগে 3 hours later. মানে আমি জাষ্ট আহি পাইছোঁ শ্ব'ৰ পৰা তাৰপাছত আহি পেলাই আমি আমাৰ ৰুমত বস্তুবিলাক থলোঁ মোবাইল ফোনছ আৰু যি বস্তু আছে চববোৰ থৈ দিলোঁ তাৰপিছত আমি বস্তুবিলাক থলোঁ ৰুমত তাৰপিছত আমি ওলাই আহিলোঁ গোটেই মা মই বা ওলাই আহিলোঁ ৰুমৰ পৰা আৰু ভিতৰত দুপাত এটা কাৰ্ডৰ চাবি আৰু এটা কি দুটাই ৰুমত থাকি গ'ল তাৰপিছত ৰুমটো লক হৈ গ'ল এতিয়া লক হৈ গ'ল তাৰপিছত আমি বাহিৰত বহুত দেৰি ৰ'লোঁ ৰোৱাৰ পাছত তাহাঁতে কৈছে তলত আমি ক'লোঁ আৰু যে আপোনালোকৰ তাত এক্সট্ৰা চাবি আছেনে নাই তেতিয়া তাহাঁতে আমাক এক্সট্ৰা চাবি বিচাৰি কৈছে নাই তাহাঁতৰ এক্সট্ৰা চাবি নাই গতিকে ৰাতিপুৱা কিবা এটা কৰিব টেক্স দিব ৰাতিপুৱা কাৰোবাক মাতি পেলাই সিহঁতে ৰুমটো খুলিব কিন্তু এতিয়া চাবি বিচাৰি নাপালে কাৰণে আমাক এটা নতুন ৰুম দিছে বাট আপোনালোকে ভাবক এতিয়া আমি এইযোৰ ড্ৰেছত শুব লাগিব আৰু মেকআপো ৰিমুভ কৰিব নোৱাৰোঁ এতিয়া তাতে চব বস্তু আছে ৰুমৰ ভিতৰত টিকলা মনজ্যোতি ইহঁতে লাগিছে আমাৰ কেনেকৈ শুওঁ এনেকৈ শুম কিন্তু আমি চাদৰ মেখেলা পিন্ধি আছোঁ মেকআপ লৈ আছোঁ এইবিলাক কেনেকৈ গুচাওঁ তাতে বহুত বস্তু আছিল আমাৰ এতিয়া কি কৰোঁ ইহঁতেও বেচাৰা শুব পৰা নাই সেইকাৰণে আমাৰ লগত লাগি আছে আমি আচলতে বহুত দেৰি ৰ'লোঁ বাহিৰত
সিহঁতে চাবি বিচাৰি আছিল তাৰপিছত চাবি নাপালে। আমাৰ ৰুমটো আছিল 105, এতিয়া 106 ৰুমটো দিছে আৰু কৈছে যদি এইটো চাবি হেৰাই আপোনালোকে তেন্তে বাহিৰত থাকিব লাগিব। এনেকৈ কৈ দিছে কিন্তু দে আমাক, কৈছে যদি এইটো চাবি হেৰাই বাইদেউ আপোনালোকে বাহিৰত থাকিব, কাৰণ এইটোৱে ৰুম মানে খালী, বাকী নাই। তই ফেচ ৱাছটো আনি দে না, আজি এতিয়া ল'ৰাৰ ফেচ ৱাছে লগাব লাগিব আমি। এতিয়া আমি শুম কেতিয়া, উঠি লিটাৰেলি আমি ইমান বুজাবোৰ লৈ আনিছিলোঁ ন, নাইট আমি চাব দে, নাইটৰ কাৰণে আমি বেলেগ আনিছোঁ, মানে বেলেগ পিন্ধিম কাপোৰ, একদম দাঙি বুজা লৈ আনিছিলোঁ। ৰাতি আমি বেলেগ পিন্ধিম, ৰাতিপুৱা টাইমত এইটো পিন্ধিম, ৰাতিপুৱা টাইমত হৈ যাব। তাৰপিছত ৰাতি এনেকে স্কাৰ্ট বনাব দিছে আৰু ওপৰত পাৰি কিন্তু নট বেড। অঁ আৰু এই লালাটো নাচি দি আছে নহয়। অঁ আমি আচলতে নাচি আছিল, আমি গোটেইবোৰ ওলাই আহিছোঁ, এইটো নাচ চাই থাকোঁতে আমাৰ ইপিনে লক হৈ গ'ল, মানে বেণ্ড বাজকে। এতিয়া আমি এইটো ড্ৰেছ এনেকৈ কিমান সপোন আছিল, মানে ৰাতি এইটো পিন্ধিম, তাৰপাছত ৰাতিপুৱা সেইটো পিন্ধিম, মানে আমি গুৱাহাটীৰ পৰা আহি পেলাই ফ্ৰেছ হৈ পেলাই এযোৰ বেলেগ কাপোৰ পিন্ধিছোঁ, আকৌ এতিয়া ৰাতিৰ কাৰণে এযোৰ বেলেগ আনিছিলোঁ। চেছ ৰাতিপুৱা 7টাত খুলি দিব, 8টা হৈছে আৰু আমাৰ প্লেন আছিলে। ফেচ ৱাছটো দিয়া। গুড নাইট। এইটো আমাৰ ৰুম আছে, মই দেখা আছে। এইটো ৰুম 105, লক এতিয়া আমাক 106 দিছে। চ' আমি এতিয়া এনেকৈ শুব লাগিব, শ্লিপিং বিউটি হৈ পেলাই, ঠিক নাই। একদম আজি একদম মিলিছে, মানে কি মিলিছে নাই দিব এইটো কি মিলিব জানা, এই যে হিন্দী চিৰিয়েলবিলাকত যে দেখিব একদম হেভি হেভি অৰ্নামেণ্টছ পিন্ধি একদম মেকআপ লৈ শুই থাকে, সেনেকৈ শুম আমি আজি। চিৰিয়াছলি এনেকৈ শুম। মই যে কেনেকৈ শুব পাৰিম, মই এনেকুৱা মেকআপ লৈ পেলাই মই জীৱনত শুই পোৱা নাই। মই শুই নাই পোৱা, আৰু ইমান বেয়া লাগি থাকে আৰু মেকআপটো, মানে মেকআপ মুখত থাকিলে মানে একদম ভাল নালাগে, যেতিয়া খুলি দিওঁ তেতিয়াহে ভাল লাগে। চেছ হৈছে আৰু ৰাতিপুৱা 7টা-8টালৈ আমি এনেকৈ ৰখি থাকিব লাগিব। এতিয়া ৰাতিপুৱা লগ পাম বাৰু। ৰাতিপুৱা 7টাতহে কোনোবা আহিব, আহি পেলাই আমাৰ ৰুমটো খুলি দিব। সিহঁতে কিবা বেলেগ ৰাস্তা এণ্ড থেংক গড এইটো মোবাইল, এণ্ড থেংক গড বাকীকেইটা মোবাইলটো ৰুমতে থাকি গ'ল, কিন্তু আমাৰ মোৰটোও থাকি গ'ল, বাৰটোও থাকি গ'ল আৰু মাৰটোও থাকি গ'ল ৰুমত। কিন্তু এইটো ফোন, এইটোত মানে গান চান থাকে, চ' এই মোবাইলটোত বা এইটোত আমি ভ্লগো এডিট কৰোঁ। চ' এইটো ফোন মই মঞ্জুতিক দি থৈছিলোঁ, সি গান কেইটামান বজাইছিলে। থেংক গড ইয়াৰ পকেটত আছিলে এই ফোনটো, সেইকাৰণে আমি পাই গ'লোঁ আৰু এইখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ, নহ'লে কেমেৰাটো ৰুমতে আছিল। বাৰু যি কি নহওক, বাকী চব ভালে আছিল দিনটো, বাট এইটো বস্তুৱে অকণমান। টাৱেল পিন্ধি শুব লাগিব। বাই বাই, গুড নাইট, কালি লগ পাম। অ'কে, চ' দুটা বস্তু পাই গ'লোঁ মেকআপ ৰিমুভ কৰাৰ কাৰণে। এটা হৈছে এলমণ্ড ড্ৰপছ অইল, এনেই আমি নাৰিকল তেল ব্যৱহাৰ কৰোঁ, যিহেতু এতিয়া নাই, গতিকে মঞ্জুতিহঁতে এইটো দিছে। আৰু এটা ফেচ ৱাছ দিছে, কিন্তু সেইটো মেনৰ হয়। চ' প্ৰথমবাৰৰ বাবে মেনৰ ফেচ ৱাছ লগাব গৈছোঁ, বাট উপায় নাই, মানে
এতিয়া একো নলগোৱাতকৈতো লগোৱাই ভাল, কাৰণ মেকআপখিনি ৰিমুভ কৰিব লাগিব, ৰিমুভ কৰিহে শুব পাৰিম যিহেতু, গতিকে এই দুটা বস্তুৰে এতিয়া ৰিমুভ কৰিম। বাকী এতিয়া ৰাতিপুৱাৰ কাৰণে মানে মই ৱেইট কৰি আছোঁ, কেতিয়া নিজৰ ৰুমত যাব পাৰোঁ আৰু বস্তুখিনি মই কেতিয়া পাই যাওঁ। চ' কালি ৰাতিপুৱাৰ কাৰণে সকলো কি হয় নাজানো, খুলিব পাৰে নে নাই সেইটোও নাজানো। চ' চাই থাকিব ব্লগটো, কি হয় নেক্সট মৰ্ণিং। হেল্ল' গুড মৰ্ণিং এভৰিৱান। চ' আমি এতিয়া কালি দেখিলে আপোনালোকে কেনেদৰে আমাৰ হোটেলৰ ৰুমৰ চাবিটো বন্ধ হৈ থাকিলে ৰুমত। চ' আমাক বেলেগ ৰুম দিছিলে, আমি তাতে ৰাতিটো শুলোঁ, কিন্তু ৰাতিপুৱালৈ তেওঁলোকৰ ষ্টাফ আহি পেলাই আমাৰ ৰুমটো খুলি দিলে। চ' ফাইনেলি আমাৰ ৰুমটো পাই গ'লোঁ, আৰু ৰাতিপুৱা আমি 7টামান বজাতে উঠি পেলাই সেইটো ৰুমৰ পৰা এইটো ৰুমলৈ আহিছোঁ। দেন আকৌ অকণমান শুলোঁ, তাৰপিছত এতিয়া উঠি পেলাই গা চা ধুলোঁ মই, মা ৰেডি হ'ল, ভণ্টি গা ধুই আছে, আৰু ময়ো এতিয়া ৰেডি হ'ম, কাপোৰ পিন্ধিম। তাৰপাছত আমি চেক আউট কৰিম তিনচুকীয়া হোটেলৰ পৰা। দেন আমি ডিব্ৰুগড় যাম, ডিব্ৰুগড়ত অকণমান ফুৰিম, আমি কিবা কিবি চাম, কি চাম আপোনালোকক দেখুৱাম। কিন্তু তিনচুকীয়াক আজি বাই বাই দিব লাগিব, আৰু খুব বেছি ভাল লাগিলে তিনচুকীয়ালৈ আহি প্ৰগ্ৰেম কৰি। আপোনালোকে দেখিলেই সকলোখিনি। চ' বাকী আৰু কি কৰিম, ক'ত যাম, আপোনালোকে চাই থাকক গোটেই ব্লগটো। বাই বাই।